নমস্কাৰ আজি আমি আলোচনা কৰিম উইন্ডোজ 7 কম্পিউটাৰ এটাত কোনো সফটওয়্যাৰ ব্যৱহাৰ নকৰাকে অসমীয়া টাইপিং কেনেদৰে কৰিব পাৰি অসমীয়া আখৰ টাইপ কৰিবৰ বাবে প্ৰথমতে আমি অসমীয়া কিবোৰ্ডখন এক্টিভ কৰি ল'ব লাগিব ইয়াৰ বাবে প্ৰথমতে ষ্টাৰ্ট বুটামত ক্লিক কৰিব লাগিব আৰু বাছি ল'ব লাগিব কন্ট্ৰোল পেনেল আৰু এতিয়া এই লিষ্টৰ পৰা আমি বাছি ল'ব লাগিব ৰিজন এণ্ড লেংগুৱেজ ডায়লগ বক্সটো ওপেন হৈছে এতিয়া আমি ইয়াত থকা কিবোৰ্ডছ এণ্ড লেংগুৱেজেছ টেবটোত ক্লিক কৰিব লাগিব আৰু ইয়াৰ পিছত ক্লিক কৰিব লাগিব চেঞ্জ কিবোৰ্ডছ বুটনটোত মই এতিয়া চেঞ্জ কিবোৰ্ডছ বুটনটোত ক্লিক কৰিছো এতিয়া এই উইন্ডোখনত থকা এই এড বুটামটোত ক্লিক কৰিব লাগিব আৰু এই লিষ্টৰ পৰা বাছি ল'ব লাগিব আছামিজ ইণ্ডিয়া লেংগুৱেজটো মই আছামিজ ইণ্ডিয়াৰ এই প্লাস বুটনটোত ক্লিক কৰিছো আৰু ইয়াৰ পিছত ইয়াত থকা আছামিজ ইনস্ক্ৰিপ্ট চেক বক্সটোত ক্লিক কৰি দিব লাগিব আৰু শেষত ইয়াত থকা এই ওকে বুটামত ক্লিক কৰিব লাগিব আমাৰ ইয়াত আছামিজ কিবোৰ্ডখন আহি গৈছে এতিয়া আমি ইয়াত থকা এই এপ্লাই বুটামটোত ক্লিক কৰিব লাগিব আৰু শেষত এই ওকে বুটামত ক্লিক কৰিব লাগিব ইয়াৰ পিছত ৰিজন এণ্ড লেংগুৱেজ উইন্ডোখনত থকা এই ওকে বুটামত ক্লিক কৰিব লাগিব এতিয়া এই কন্ট্ৰোল পেনেল উইন্ডোখন মই ক্লোজ কৰি দিছো এতিয়া অসমীয়া আখৰ টাইপ কৰিবৰ বাবে আমি মাইক্ৰসফট ৱৰ্ড ওপেন কৰি লৈছো ইয়াৰ পিছত আমাৰ টাস্ক বাৰত থকা EN বুটামটোত ক্লিক কৰি ইয়াৰ পৰা আছামিজ ইণ্ডিয়া লেংগুৱেজটো বাছি ল'ব লাগিব যদি আপোনাৰ ইনস্ক্ৰিপ্ট কিবোৰ্ডখন মুখস্থ আছে তেনেহলে আমাৰ কিবোৰ্ডৰ সহায়ত অসমীয়া আখৰ টাইপ কৰিব পাৰিম ইয়াত মই এটা শব্দ লিখিছো নমস্কাৰ হয়কাস্ক লিখিবৰ বাবে হৰ লগত হসন্ত ব্যৱহাৰ কৰিছো আৰু তাত আকাৰ দি লিখিছো নমস্কাৰ আৰু যদি আপোনাৰ কিবোৰ্ডখন মুখস্থ নাই তেনেহলে আমি উইন্ডোজৰ কিবোৰ্ডখন উলিয়াই তাত অসমীয়া কিবোৰ্ড এক্টিভ কৰি ল'ব পাৰিম ইয়াৰ বাবে ষ্টাৰ্টত ক্লিক কৰিব লাগিব আৰু অল প্ৰগ্ৰামছ বাছি লৈ ইয়াত থকা এসেসৰিজ সাব মেনুত যাব লাগিব এতিয়া ইয়াত থকা ইজি অফ এক্সেছ মেনুত গৈ অন স্ক্ৰিন কিবোৰ্ড বাছি ল'ব লাগিব এতিয়া এই ইংলিছ কিবোৰ্ডখন আকৌ অসমীয়ালৈ কনভাৰ্ট কৰিবৰ বাবে টাস্ক বাৰত থকা EN বুটামটোত ক্লিক কৰি আছামিজ ইণ্ডিয়া বাছি ল'ব লাগিব আমাৰ অসমীয়া কিবোৰ্ড আহি গৈছে এতিয়া আমি ইয়াত মাউচেৰে ক্লিক কৰি অসমীয়া টাইপিং কৰিব পাৰিম মই আৱিষ্কাৰ শব্দটো লিখিছো ইয়াত যিকোনো যুক্তাক্ষৰ লিখিবৰ বাবে হসন্ত ব্যৱহাৰ কৰা হয় আৰু এই হসন্ত কিবোৰ্ডত থকা D কিটোত পোৱা যায় এতিয়া আমি ৰেফ কেনেদৰে লিখিব পাৰি তাৰ বাবে এটা শব্দ লিখি চাওঁ মই কৰ্ম শব্দটো লিখিছো ক দিছো এতিয়া ৰেফ দিবৰ বাবে বাছি লৈ হসন্ত দিছো আৰু ইয়াৰ পিছত লিখিছো কৰ্ম এনেদৰে আমি ৰেফ থকা শব্দ টাইপ কৰিব পাৰো আজি আমি উইন্ডোজ সেটিংছৰ সহায়ত অসমীয়া টাইপিং কৰিব শিকিলো ইয়াৰ জৰিয়তে আমি মাইক্ৰসফট ৱৰ্ড এক্সেল পাৱাৰপইণ্ট বা যিকোনো ৱেবছাইটত অসমীয়া টাইপিং কৰিব পাৰিম আজিলৈ ইয়াতে সামৰিছো যদি ভিডিঅটো ভাল লাগিছে লাইক কৰিব আৰু এনে ধৰণৰ বিভিন্ন কৌশল শিকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ